হাই গাইজ আজি চবে জানে কি আজি কাতি বিহু আৰু আজি আমি আহিছোঁ আমাৰ ৰীতা পেহীৰ ঘৰত ভাতত এইটো আমি এতিয়া ভাত খাব ওলাইছোঁ। ভাল ভাল খুৰা কাবাত গেছি আমি পাইছোঁ এই পিঠা খাব পাৰা ৰ'ব গাইছ মই যাই আছোঁ আৰু আমি ভাত খাব ওলাইছোঁ। এয়া আমি এতিয়া ভাত খাম। আপোনালোকক ভাত খাই উঠি হ'লে আপোনালোকক ৰীতা পেহীক দেখাই দিওঁ আৰু আমাৰ এইটো ভাগিন আহিছে, এইটো আমাৰ গীতাৰ্থ উঠিলেও বাহিৰত বহুত আলহী বহি আছে, বহুত আছে। এটা মা এইটো মই এইটো তাৰ পেহী তাৰ পেহী হাই কৰি দিয়া। হাই খানাটো কেনেকুৱা হ'ল নহয় এতিয়া? খানাটো কেনেকুৱা হ'ল? খানাটো ধুনীয়া লাগিছে। হয় নেকি? এইটো আমাৰ ৰীতা পেহীহঁতৰ ছাগলী। এইটো ৰীতা পেহী হাই কৰি দিয়া। আৰু এইটো ছাগলী মানে কাতি বিহুত ইয়াত মথনি হয়, সেইকাৰণে আমি পেহীহঁতৰ ঘৰত আহিছোঁ মথনি চাবলৈ। এতিয়া আমি ভাত খাই পেলাই মথনি চাব নাযাওঁ, বহুত ভিৰ হয়। তুলসীৰ তলত চাকি দিম, আপোনালোকে চাই থাকিব। ঘৰত যাই ভিডিঅ'টো আৰম্ভ কৰিম। আমি এতিয়া ঘৰলৈ যাই আছোঁ। দে ধানখিনি বহুত ধুনীয়া হৈছে। এইখিনি পৰা চিনাৰিটো ভাল লাগে না, বৰ ধুনীয়া হৈছে। সেইটো চাইডে মথনি যায় সেনেকৈ সেইটো ৰাস্তাই না কিমান যাব লাগিব মথনি খোলা লাগে আৰু আমি মথনিৰ পৰা মানুহবিলাক যাই আছে এতিয়া।
এয়া মায়ে কাতি বিহুৰ ঠগি বঢ়াই আছে। আজি কিতাপে ইহঁতৰ ঘৰলৈ যোৱালৈকে আৰু লগতে কাতি বিহু দেখালো। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। পিছে আজিলৈ বাই বাই।